নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটি ভিডিঅ'লৈ বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ। এইকেইদিন ভিডিঅ' দিব পৰা নাই, মানে এইকেইদিনমান বহুত কেইদিন হ'ল ভিডিঅ' দিব পৰা নাই। তো এতিয়া পথাৰৰ মাজৰ পৰাই আপোনালোকক স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। আজি ৰাস, মানে আজি 8 তাৰিখ, আমাৰ ইয়াত আজিৰ পৰা ৰাস আছে। এতিয়া সময় হৈ 9:45। তো সকলোকে গুড মৰ্ণিং যিসকলে চাই আছে। আৰু এতিয়া মই গৈ আছোঁ, মানে চুলিখিনি প্ৰথম কাটি লওঁ, পুৰা জাবৰা হৈ আছে, চুলিখিনি কাটি লওঁগৈ। তাৰপিছত ৰাতি ৰাস চাবলৈ যাব লাগিব, চাই থাকক ভিডিঅ'টো। আৰু এতিয়া মই প্ৰথমতে যাওঁ, মানে চুলিটো কাটি লওঁগৈ। তাৰপিছত জেকেটটো ল'বলৈ আছে, জেকেট নাই এইবাৰ, জেকেটটো লৈ লওঁগৈ, চুলিটো কাটি লওঁগৈ। আজি চাইকেল লৈ যাম, কেনেকুৱা আহিছে নাজানো, আজি চাইকেল লৈ যাম। এতিয়া এইখন লৈ মই ওলাইছোঁ। আজিৰ পৰা মানে চাইকেল যাম, আজিৰ পৰা চাইকেলে যিমান ভিডিঅ' বনাম চাইকেল লৈ বনাম। চাই থাকিব, মানে ভাবিছোঁ কি চাইকেল লৈ যিমান পাৰোঁ চাইকেল লৈ ঘূৰিম য'ত গ'লেও। এতিয়াৰ পৰা প্ৰথমতে চুলিটো কাটি লওঁ, তাৰপৰা জেকেটটো লৈ লওঁ, আৰু ৰাতি ৰাস দেখাই আছোঁ, ব'লক। আৰু এইফালে এতিয়া আহি পাই গ'লোঁ ঘৰত, চুলিটো কাটি ল'লোঁ। কেনেকুৱা লাগিছে, বেয়া লাগিছে নেকি? চুলিৰ ডিজাইনটো অলপ বেলেগকৈ কাটিলোঁ। আৰু এইফালে জেকেটটো লৈ আহিলোঁ। জেকেটটো বেছি দামী নহয় বাৰু দেই, কম দামী। মানে যোৱা বছৰৰ জেকেট আছিলে, কিন্তু এইটো মাহী ঘৰত থাকিলে কাৰণে এইটো ল'বলগীয়া হ'ল। এইটো লৈ লৈছোঁ, কেনেকুৱা লাগিছে ক'ব হা। ৰাতি একেবাৰে পিন্ধি দেখাম বাৰু, এতিয়া এনেই জাষ্ট দেখাইছোঁ। এইটো লৈ ল'লোঁ। আৰু এতিয়া গাটো ধুই লওঁগৈ, গা পা ধুই অলপ খেলিবলৈ ওলাই যাওঁ। সন্ধিয়া আৰু ৰাসলৈ ওলাই যাম। ৰাসত বেছি দূৰত নহয়, আমাৰ ওচৰতে, ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰমান হ'ব। ইয়াতে দুখন ৰাস পাতে আমাৰ ইয়াত, এখন মেইন চেণ্টাৰতে পাতে চিমেণ্ট চাপৰি, আৰু এখন আমাৰ ইয়াত পশ্চিম চিমেণ্ট চাপৰিত, ইয়াত বৰুৱাবালি গাঁৱতে পাতে। ওচৰতে, বেছি দূৰ নহয়, আমাৰ ঘৰৰ ফালৰ পৰা যাব পাৰি। তো সকলোবোৰ দেখাই থাকিম, চাই থাকক। গা পা ধুই হৈ গ'ল, গা পা ধুই ল'লোঁ। আৰু এতিয়া যাম অলপ ক্ৰিকেট খেলিবলৈ যাম। মানে এইকেইদিন ক্ৰিকেট খেলাত অলপ নিচাটো বহি গৈছে, মানে নিচা মানে কি, খেলি দিছোঁ আজি এসপ্তাহমান হ'ল। পূৰা খেলি ভাল লাগিছে, তাৰমানে বহুত দিনৰ মূৰত খেলিছোঁ ক্ৰিকেট। মানে যোৰহাটত থকাৰ পৰা মানে এতিয়া খেলিছোঁ, আৰু তাৰ আগত খেলোঁ বাৰু। যোৰহাটত যোৱাৰ পৰা খেলাই নাছিলোঁ ক্ৰিকেট খেলোঁ, এতিয়া খেলিবলৈ যাম অলপ। আৰু এইফালে এতিয়া যিমান ভিডিঅ' বনাই চাইকেলৰ ওপৰতে পাব, চাইকেলখন লৈ বনাম এইখন। সেইকাৰণে এতিয়া ধুনীয়াকৈ ঠিক কৰি লৈছোঁ, আৰু অলপ কাম আছে ঠিক কৰিবলৈ। মানে কি, এই যিটো ইয়াৰ এই ডিছটো আছে ন, এই ডিছটো অলপ মানে জাম ধৰি আছে, এইটো বনাবলৈ আছে। আৰু এইটো মই খুলি কিনি ইয়াত লগাই দিলোঁ এক্সট্ৰাকৈ, এইটো পিছত লগাই ল'ম বাৰু। আৰু এতিয়া অলপ কাম আছে, সেইটো চেঞ্জ কৰিবলৈ আছে। তাৰপিছত মানে যিমান পাৰোঁ এইখনে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু মই এতিয়া পটককৈ ভাত কেইটামান খাই লওঁ, ভাত কেইটামান খাই খেললৈ বুলি কৈ আছোঁ। আৰু খেলৰ পৰা আহি চিধাই একেবাৰে লগ পাই আছোঁ, মানে এতিয়া ভিডিঅ' নবনাওঁ আৰু মোবাইলটো ঘৰত থৈ যাম, একেবাৰে লগ পাই থাকিম পূৰা ৰাসত গৈ। সন্ধিয়া লগ পাম। আৰু এতিয়া হৈ গ'ল সন্ধিয়া, ঘৰৰ পৰা ওলাই আহিলোঁ ধুনীয়াকৈ। এইটো মানে দেহাহঁতৰ ঘৰতে চাইকেলত লৈ যাম, ইয়াতে আমি গোটেই 4-5টামান খোজকাঢ়ি গৈ আছোঁ। বেছি দূৰ নহয়, ইয়াৰ পৰা 2 কিলোমিটাৰমান হ'ব আৰু খোজকাঢ়ি গৈ আছোঁ। বাকী আৰু 2টামান আহি আছে। মোৰ চাইকেলখন ইয়াতে থ'লোঁ, ৰাতিপুৱা একেবাৰে লৈ যাম। এতিয়া আজি ইয়াতে ৰাখিলোঁ আৰু দেই, আজি ইয়াতে চাইকেলখন ৰাখিলোঁ। এইফালে আমাৰ এজনে ড্ৰেছ কৰি আছে, ক'ত সেইফালে হৈছে আৰু ওলাই, জোতা লগাই লৈছে। এইফালে ময়ো লগাই ল'লোঁ জোতা। আৰু আজি আমাৰ জেকেটটো এইটো কেনেকুৱা লাগিছে ক'ব হা, লগাই লৈছোঁ আজি একদম পূৰা ওলাই লৈছোঁ। এতিয়া ৰাস চাবলৈ আহি গ'লোঁ। এইফালে আমাৰ বিকাশক লগ পালোঁ। মই ভিডিঅ' চাই থাকোঁ, আহি গৈছে। মই চাহ খাই দেই, মই চাহ খাই কওঁ মানে দুলেন বহুত ভাল লাগে। এতিয়া মানে অলপ ইয়াতে দোকানত কিবা খাবলৈ বহি ল'লোঁ। এইফালে বিকাশক লগ পালোঁ। নমস্কাৰ। এইকেইটা আমি গোটেইকেইটা আছোঁ এতিয়া ইয়াতে খাই লওঁ, ৰাসটো চাই মানে বহুত ভাল লাগে, মানে এই মানে দুলেন ভিডিঅ'টো চাই বহুত ভাল লাগে। আমি চাম, আপোনালোকে চাব। আপোনাৰ এই দুলেনক আগবঢ়াই দিব আপোনালোকে। আৰু কি ক'ম আৰু দেই, মানে বহুত ভাল ভিডিঅ' কৰে তেওঁ। আমি তেওঁক আশীৰ্বাদ কৰিছোঁ, আৰু আপোনালোকে আশীৰ্বাদ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব।
শ্বেয়াৰ কৰিব ভিডিঅ'টো। ধন্যবাদ। লগ পাম ন আকৌ এবাৰ? লগ পাম।
বাঢ়িবলৈ নেদেখিলে কমিবলৈ নেদেখিলে মোৰ জহত হৈছে মোৰ কি সঁচটো বেয়া এতিয়া দেখিলা মোৰ সঁচাই ধৰি লাগে নালাগে যি হ'ল হ'ল মোৰ ইমানে আহিছে মোৰ হাতত বিশেষ আৰু সময় নাই 2,000 years later. তো কালি ৰাতি ৰাসৰ পৰা আহি পোৱা দেৰি হ'ল এতিয়া মানে শুই উঠিছে 10টামান বাজিলে শুই উঠি গা পাটো ধুই লৈছোঁ আৰু এতিয়া ভাত চাত খাম ভাত চাত খাই মানে ভিডিঅ'টো এডিটিং কৰিব লাগিব যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু অহাকালিলৈ আপোনালোকক মূৰ্তি ৰাস দেখাম আমাৰ ইয়াৰ পৰা অলপ দূৰ হ'ব বাৰু মূৰ্তি ৰাস আছে 7 দিন পাতিছে তালৈ কাইলৈ যাম তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ